হেল্ল' এভৰিৱান, মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া আঁঠুৱাৰ তলৰ পৰা। মানে আমাৰ বাইকখন আঁঠুৱাৰ তলত ভৰাই থৈছিলে, সি ধুনীয়াকৈ উলিয়াই আনিছে। বাহুবলী নিচিনাকৈ একদম চাব দেই। এতিয়া এই নামিব এতিয়া বিচনাৰ পৰা, এয়া নামিলে তাই বাইকখনকো নমাব কি ধুনীয়াকৈ। নিজে নিজে নমাই যাব, সকলোবোৰ সি নিজে নিজে শিকিছে, তাকো আমি শিকোৱা নাই। সি ধুনীয়াকৈ নমাই ল'লে, দেখিছেনে বাৰু। তাৰপিছত চাব দেই, সি এখন হাতে ঠেলি লৈ যায় যেন বাহুবলীহে একেবাৰে। সেয়া বাইকখন প্লাষ্টিকৰ হয় যদিও ভাৰী আছে, কিন্তু তথাপি সি ধুনীয়াকৈ চম্ভালি লৈছে। তাৰপিছত চাব দেই, পিছত ধৰি কি ধুনীয়াকৈ ঠেলা দিব ওলাই গ'ল। এয়া তাৰপিছৰ দৃশ্য, এয়া হৈছে ৰাতিৰ দৃশ্য। মানে ৰাতি যেন সি বাইকখনতে থাকিব, ঠিক এনেকৈ বাইকখন লৈ সি গোটেই ৰাতি থাকে। তাৰপিছত এয়া আহিলে ৰাতিৰ দৃশ্য। দিনটো উৎপাত কৰি এয়া দেখিলেনে আমাৰ মন কেনেকৈ টোপনি গৈছে। শুৱাইছিলোঁ ক'ৰবাত, শুইছে ক'ৰবাত।